নমস্কাৰ গৃহিণীৰ লগৰীলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি মোৰ ভিডিঅ'টোত লৈ আহিছোঁ টনচিলাইটিছৰ ওপৰত এটা ঘৰুৱা বিধান যিটো মোৰ জীৱনত মই প্ৰমাণ পাইছোঁ গতিকে সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে চাগে মণিছাল চিনি পায় মণিছালৰ গছজোপা ডাঙৰ হয় তাতে এনেকুৱা গুটি লাগে হয়তো কিছুমানে চিনি পাবও পাৰে বা নাপাবও পাৰে মই সেয়েহে ফটোত দেখাবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ দেখিছে এই মণিছালটো আগৰ দিনত মানুহে চুলি ধুবৰ কাৰণে ব্যৱহাৰ কৰিছিল এই মণিছাল কেতিয়াবা সোণৰ আ-অলংকাৰ ধুবৰ কাৰণেও ব্যৱহাৰ কৰে এই মণিছালে টনচিলত মই ঔষধ হিচাপে কেনেকেনো ব্যৱহাৰ কৰে তাকে ক'ব লৈছোঁ আপোনালোকে প্ৰথমতে মণিছালৰ বাকলিটো এনেদৰে খুন্দি ল'ব তাতে অকণমান গৰম পানী দি দেখিলে মই এনেদৰে গৰম পানী দিছোঁ এনেদৰে গৰম পানী দি অকণমান দেৰি থ'ব তাৰ যিটো ফেন সেইটো ওলাবলৈ দিব দেখিলে এনেদৰে আপোনালোকে গৰম পানীখিনি অলপ আপোনালোকৰ মুখত গাৰ্গলিং কৰিব পৰালৈকে ঠাণ্ডা হ'বলৈ দিব দেখিলে এইখিনি মই চাকনিৰ দ্বাৰা চাকি ল'লোঁ এনেদৰে চকাৰ পিছত এইখিনি আপোনালোকে ডিঙিলৈকে পোৱাকৈ গাৰ্গলিং কৰিব বিশেষকৈ দিনটোত 3বাৰ গাৰ্গলিং কৰিব এনেকৈ কৰিলে আপোনালোকৰ যিটো টনচিলাইটিছ হয় সেইটোৰ পৰা আপোনালোকে 2-3 দিনতে উপশম পাব গতিকে বন্ধু বান্ধৱীসকল এনেদৰে প্ৰমাণিত দৰৱ মই প্ৰায় দি যাম মোৰ ভিডিঅ'সমূহত গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছোঁ আৰু যদি আপোনালোকে এইটো কৰি ভাল পায় তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব আজিলৈ আহিছোঁ থেংক ইউ